Hello guys, আজি আলোচনা কৰিম পাৰ্টস অফ স্পীচ। পাৰ্টস অফ স্পীচ কি সেইটোৰ বিষয়ে আজি সম্পূৰ্ণভাৱে আলোচনা কৰিম। চ' বন্ধুসকল আপোনালোকে লগত থাকিব আৰু সম্পূৰ্ণকৈ ভিডিঅ'বিলাক চাব আৰু এনেকুৱা ধৰণৰ ৰিলেটিভ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰোঁ। চ' আজি আৰম্ভ কৰোঁ ভিডিঅ'টো। আজি আলোচনা কৰিম পাৰ্টস অফ স্পীচ। পাৰ্টস অফ স্পীচ কি সেইটোৰ বিষয়ে আমি এতিয়া আলোচনা কৰিম। পাৰ্টস মানে হ'ল অংশ, স্পীচ মানে বাক্য বা কথা। সেইটোৰ বিষয়ে যে আমি দৈনন্দিন কথা বতৰা পাতি থাকোঁ, কিছুমান পাৰ্টস অফ স্পীচ হয়। চ' পাৰ্টস অফ স্পীচ মুঠতে 8টা ভাগত ভাগ কৰা হয়। সেই ভাগবোৰ হ'ল, 1 নম্বৰত আছে নাউন। নাউন অসমীয়াত কয় বিশেষ্য। 2য় নম্বৰত আছে প্ৰনাউন, এইটো কয় সৰ্বনাম। 3য় নম্বৰত আছে এডজেক্টিভ, অসমীয়াত কয় বিশেষণ। তাৰপিছত 4 নম্বৰত আছে ভাৰ্ব। ভাৰ্বত অসমীয়াত কোৱা হয় ক্ৰিয়া, এডভাৰ্ব, ক্ৰিয়া বিশেষণ, প্ৰিপজিশ্যন, অব্যয়, কনজাংশ্যন, সংযোজক অব্যয়, আৰু লাষ্টত আছে ইণ্টাৰজেকশ্যন, তাক ভাৱবোধক অব্যয় অসমীয়াত বুলি কোৱা হয়। চ' আজি এই পাৰ্টস অফ স্পীচ কেইটাৰ সম্পূৰ্ণ ডিটেইল অনুসাৰে আমি আজি আলোচনা কৰিম। চ' প্ৰথমে তেতিয়া আলোচনা কৰিম নাউন। নাউন কি? নাউন হ'ল, নাউন অসমীয়াত কি কয় বিশেষ্য বুলি কোৱা হয়। নাউন মানে হ'ল, নাউন ইজ এ নেমিং ৱৰ্ড, মানে নাম বুজোৱা যিমান শব্দ আছে সেইবিলাকক কোৱা হ'ব নাউন। অৰ্থাৎ ডেফিনিশ্যনটো এনেকুৱা, কোনো নাম, জাতি, বস্তু বা প্ৰাণীৰ নাম বা ঠাইৰ নাম বুজোৱা ৱৰ্ডটোক নাউন বুলি কোৱা হয়। ইয়াতে এক্সাম্পল দেখা পাই আছা যে দিছ ইজ এন এলিফেণ্ট। ইয়াতে এলিফেণ্টটো কি? এটা নাউন। চ' ইয়াৰ 2য় নম্বৰ এটা এক্সাম্পল আছে, হি ইজ ৰমেশ। এই ৰমেশ যিটো আছে মানে এজনৰ নাম বুজাইছে, চ' এইটো কি? এটা নাউন হয়। চ' আৰু বহুত এক্সাম্পল আছে, বয়, যোৰহাট, পেন, হেন, কট, একেকোটা কি হয়? নাউন। নাউন মানে কি বুজায়? আচলতে যিটো নাউন মানে হ'ল নেমিং ৱৰ্ড। নাউনটো হ'ল এটা নাম বুজোৱা শব্দ। ইয়াৰ পিছত আহিব প্ৰনাউন। প্ৰনাউন কি? প্ৰনাউন অসমীয়াত কি কোৱা হয়? সৰ্বনাম বুলি কোৱা হয়। নাউনৰ সলনি ব্যৱহাৰ কৰা ৱৰ্ডক প্ৰনাউন বুলি কোৱা হয়। যিটো কি হয়? নাউনৰ সলনি এটা শব্দ ব্যৱহাৰ হয়, তাক প্ৰনাউন বুলি বা সৰ্বনাম বুলি কোৱা হয়। এটা এক্সাম্পল দেখা পাইছে, অনিল ইজ এ বয়। অনিল ইজ এ বয়, অনিল এজন কি? ল'ৰা। হি অলৱেজ গ'জ টু স্কুল। ইয়াত তেওঁ সদায় কি? স্কুললৈ যায়। ইয়াতে অনিলৰ সলনি কি হৈছে? হি হৈছে। সেই অনিলটো কি আছিল? নাউন আছিল, কিন্তু অনিলৰ সলনি কি হ'ল? হি হ'ল। হি যিটো শব্দ আছে সেইটো কোৱা হয় প্ৰনাউন। ঠিক এনেদৰে আৰু এটা এক্সাম্পল দিয়া আছে, ৰাম ইজ হিয়াৰ। ৰাম কি? ইয়াতে আছে। ৰামটো কি? নাম বুজোৱা শব্দ, মানে এইটো কি? নাউন হয়। তাৰপিছত হি ইজ ষ্ট্ৰং। হি ইজ ষ্ট্ৰং মানে হ'ল তেওঁ শক্তিশালী বা বলৱান। এই ইয়াতে হি শব্দ যিটো আছে সেইটো কোৱা হয় কি? প্ৰনাউন। চ' আৰু তাৰপিছত যিটো ভাগ আছে সেইটোত যাওঁ। এতিয়া আছে কি? এডজেক্টিভ। এডজেক্টিভনো কি? এডজেক্টিভ হ'ল বিশেষণ। যিবিলাক শব্দই নাউনৰ গুণাগুণ বা বিশেষত্ব প্ৰকাশ কৰে, ইংৰাজী ব্যাকৰণত তাক এডজেক্টিভ বুলি কোৱা হয়। এডজেক্টিভ হ'ল এনেকুৱা এটা বস্তু কি? নাউনৰ গুণাগুণ কি? প্ৰকাশ কৰা বুজায়। যেনে দিছে, দিছ ইজ এ ফেট বয়। এইটো এটা কি? শকত ল'ৰা। চ' ইয়াতে ফেটটো কি? ফেটটো হ'ল এটা এডজেক্টিভ। ডেট ইজ এ থিন বয়। সেইটো এটা থিন ল'ৰা, মানে থিন একেবাৰে ক্ষীণ যিটো মানে ল'ৰা থাকে সেইবিলাকৰ থিন হয়। চ' থিন শব্দটো কি? ইয়াতে এডজেক্টিভ। তাৰপিছত দিছে, এ ব্লিণ্ড মেন কেন নট চি। মানে কণা মানুহে কি? দেখিব নোৱাৰে। ইয়াত ব্লিণ্ড মেন যিটো আছে সেইটো এটা কি? এডজেক্টিভ। অ'কে, চ' আপোনালোকে বুজি পাইছে চাগে এডজেক্টিভটো কি। ইয়াৰ পাছত আছে ভাৰ্ব। ভাৰ্বটো কি? ভাৰ্ব মানে হ'ল ক্ৰিয়া। ভাৰ্ব মানে কি? ক্ৰিয়া বুলি কোৱা হয়। ভাৰ্বক কোৱা হয় ক্ৰিয়া বুলি কৈছে। যি ৱৰ্ডৰ দ্বাৰা কোনো কাম কৰা বুজায় তাক ক্ৰিয়া বা ভাৰ্ব বুলি কোৱা হয়। ভাৰ্ব আমি সচৰাচৰ দেখা পাই থাকোঁ, ভাৰ্ব 1, ভাৰ্ব 2, ভাৰ্ব 3, এইবিলাক কি? একেটা ভাৰ্ব হয়। যেনে টেক। টেক মানে কি? লৈছিল। গিভ মানে দেৱা। তাৰপৰা এট মানে কি? এট মানে খোৱা। আস্ক মানে সোধা। এইবিলাক একোটা কি হয়? ভাৰ্ব হয়। এটা এক্সাম্পল দিছে, উই ৰিড এ বুক। আমি কিতাপ পঢ়োঁ। চ' ইয়াতে ৰিড শব্দটো কি? এটা ভাৰ্ব। আৰু তলতো আৰু দুটা এক্সাম্পল দিয়া আছে, আই এম ষ্ট্ৰং। মই শক্তিশালী বা বলৱান। ইয়াতে কোনো ধৰণৰ ভাৰ্ব নাই, মানে ইয়াতে কোনো ধৰণৰ কাৰ্য কৰা নাই, কোনো কাৰ্যকৰ কৰা নাই। চ' এইবিলাক একোটা কি হ'ল? এইখিনি চেণ্টেন্সৰ কোনো কাৰ্য কৰা নাই। ঠিক তেনেদৰে আৰু এটা, দিছ ইজ এ ফেট।
এইটো কি এজন ফেট ল'ৰা বা ফেট মানে ইয়াতে কোনো ধৰণৰ কি কাৰ্য কৰা নাই। চ' এইবিলাক কি তোমাৰ ভাৰ্বৰ ভিতৰত নপৰে। বাট ইয়াতে তোমালোকে দেখা পাই আছা ভাৰ্ব কি ওপৰত যিকেইটা আলোচনা কৰিলে সেইবিলাক হ'ল এককতা কি ভাৰ্ব। ইয়াৰ পিছত পাম এডভাৰ্ব। এডভাৰ্বনো কি? এতিয়া এডভাৰ্বৰ বিষয়ে দুই এষাৰ কথা কওঁ। এডভাৰ্ব হ'ল ক্ৰিয়া বিশেষণ বুলি কোৱা হয় অসমীয়াত, যি অৰ্ডৰ কাম কেনেকৈ সম্পন্ন হয়, যি অৰ্ডৰ কাম কেনেকৈ সম্পন্ন হয়, কেতিয়া হয় বা ক'ত হয় বুজায়, তাক এডভাৰ্ব বুলি কোৱা হয়। তোমালোকে এক্সাম্পল দেখা পাই আছা, এ মেন ৰান শ্ল'লি, এজন মানুহ কি লাহে লাহে দৌৰি আছে। চ' শ্ল'লি শব্দটো সেইটোক কোৱা হ'ব নাউন বুলি কোৱা হ'ব। এ মেন কেম ষ্টাৰডে, আৰু এটা এক্সাম্পল কি এ মেন কেম ষ্টাৰডে, আৰু এজন মানুহ কি যোৱাকালি আহিছিল। ইয়াতে ষ্টাৰডে যিটো শব্দ আছে সেইটোক কোৱা হ'ব কি প্ৰনাউন কি এডভাৰ্ব বুলি কোৱা হ'ব। চ' ঠিক তেনেদৰে আৰু এটা এক্সাম্পল দিছে, এ মেন লিভছ দেয়াৰ, এজন মানুহ কি তাত বাস কৰে। ইয়াত দেয়াৰ শব্দটো কি এডভাৰ্ব বুলি কোৱা হয়। ইয়াৰ পিছত পাম আমি প্ৰিপজিশ্যন। প্ৰিপজিশ্যননো কি? প্ৰিপজিশ্যন মানে অসমীয়া কয় অব্যয় বুলি কোৱা হয়। যিবিলাক ৱৰ্ডে নাউন বা প্ৰনাউনৰ আগত বহি চেণ্টেন্সৰ বা বাক্যটোৰ আন শব্দৰ লগত সম্বন্ধ দেখুৱায় সেইবোৰ ৱৰ্ডক কোৱা হয় প্ৰিপজিশ্যন। এটা এক্সাম্পল দিছে, দিছ দ্য বুক ইজ অন দ্য টেবুল, মানে কিতাপটো টেবুলৰ ওপৰত আছে। ইয়াত অন শব্দটো কি এটা প্ৰিপজিশ্যন, অন মানে কি ওপৰত। ঠিক তেনেদৰে আৰু এটা এক্সাম্পল দিছে, এ কেট ইজ আণ্ডাৰ দ্য টেবুল, এটা মেকুৰী টেবুলৰ তলত আছে। আণ্ডাৰ শব্দটো কি, আণ্ডাৰ শব্দ যিটো আছে, আণ্ডাৰ শব্দটো হ'ল এটা প্ৰিপজিশ্যন। আণ্ডাৰ শব্দৰ অৰ্থটো হ'ল তোমাৰ তলত বুজায়, এইটো কি তলত বুজায়। ঠিক তেনেদৰে আৰু এটা এক্সাম্পল দিয়া আছে, এইটো কি হি ৰাইটছ উইথ দ্য পেন, তেওঁ লিখি আছে কি কলমৰ সৈতে, কলমৰ সৈতে লিখি আছে। উইথ মানে লগত বা সৈতে বুলি কোৱা হয়। ইয়াত উইথ শব্দটো কি প্ৰিপজিশ্যন। অ'কে, ইয়াৰ নেক্সটত যাওঁ। ইয়াতে কেইটামান ভেৰি ইউজফুল প্ৰিপজিশ্যন তোমালোকে দেখা পাইছা। উইথ মানে কি লগত বা সৈতে, ওৱান মানে ওপৰত, ইন মানে ভিতৰত, ইনটো মানে ভিতৰলৈ, ফৰ মানে বাবে বা কাৰণে, ফ্ৰম মানে পৰা, আফটাৰ মানে পাছত, বিফৰ মানে আগত, অভাৰ মানে ওপৰত, ইনচাইড মানে ভিতৰত, আউটচাইড মানে বাহিৰত, এট মানে তোৱা। এইবিলাক একোটা কি খুব ইউজফুল হয় প্ৰিপজিশ্যন। এইবিলাক সদায় মনত ৰখাটো খুবেই প্ৰয়োজন। চ' ইয়াৰ পিছত পাম আমি কি কনজাংশ্যন। কনজাংশ্যন কি? কনজাংশ্যন হ'ল সংযোজক অব্যয়। দুটা বাক্য বা চেণ্টেন্স লগ লগাবলৈ যি ব্যৱহাৰ কৰা হয় তাক কনজাংশ্যন বুলি কোৱা হয়। কনজাংশ্যন ৱৰ্ড কিছুমান আছে, এণ্ড মানে আৰু, ইফ মানে যদি, বাট মানে কিন্তু, বিকজ মানে কাৰণ। এইবিলাক হ'ল একোটা কি কনজাংশ্যনেল ৱৰ্ড। চ' দেয়াৰ এক্সাম্পল দিয়া আছে ইয়াতে, চামিনা এণ্ড ৰিয়া আৰ কামিং, চামিনা আৰু ৰিয়াই কি আহি আছে। ইয়াতে এণ্ড শব্দটো কি কনজাংশ্যন কৰিছে, এণ্ড শব্দটো কি যোৰা লগাইছে দুটা চেণ্টেন্স। চ' এইটো এণ্ডটো কি হ'ব এটা কনজাংশ্যন হ'ব। আই শ্বেল গ' ইফ হি কামছ, মই যাম যদি তুমি আহা। ইয়াত ইফ শব্দটো কি কৰিছে কনজাংশ্যনেল কামটো কৰিছে। অ'কে, ইয়াৰ পিছত তোমালোকে পাবা ইণ্টাৰজেকশ্যন। ইণ্টাৰজেকশ্যননো কি? ইণ্টাৰজেকশ্যন হ'ল অসমীয়াত কয় ভাৱবোধক অব্যয় বুলি কোৱা হয়। যি ৱৰ্ডে মনৰ আনন্দ মানে জয়, বিস্ময় বা মনৰ দুখ ভাৱ প্ৰকাশ কৰে তাক ইণ্টাৰজেকশ্যন বুলি কোৱা হয়। ইণ্টাৰজেকশ্যনটো বুজি পাইছে? ইণ্টাৰজেকশ্যনটো হ'ল যি ৱৰ্ডে কি মনৰ আনন্দ, বিস্ময়, মনৰ দুখ আদি প্ৰকাশ কৰে সেইবিলাক কোৱা হ'ব কি ইণ্টাৰজেকশ্যন। ইণ্টাৰজেকশ্যন কিছুমান ৱৰ্ড আছে, যেনে হুৰ্ৰা, হুৰ্ৰা মানে বাহ বাহ, অসমীয়া কি কয় বাহ বাহ। এলাচ, এলাচটো হ'ল, এলাচ মানে হাই হাই, মানে হঠাতে কোনো এটা বস্তু দেখা পালে কি হয় বুলি কওঁ আমি, সেইটো চ' এক্সাম্পল ইয়াতে দিয়া আছে, হোৱাট ইজ জয়, অ'ৰ পিছত এটা কি এক্সক্লামেটৰী মাৰ্ক আছে, হোৱাট ইজ জয় তাৰপিছত এটা এক্সক্লামেটৰী মাৰ্ক আছে। চ' ইয়াতে শব্দটো কি ইণ্টাৰজেকশ্যন হয়, কাৰণ হোৱাট ইজ জয় কিমান যে আনন্দ, এনেকুৱা অৰ্থত প্ৰকাশ কৰিছে। তাৰপিছত ছেকেণ্ডত দিছে এলাচ, এলাচ মানে কি হাই হাই, মাই ডগ ইজ ডেড, মোৰ কুকুৰটো মৰিল। ইয়াতে এলাচ শব্দটো কি বুজাইছে হাই হাই বুজাইছে, মানে এইটো এটা ইণ্টাৰজেকশ্যন হয়। চ' ঠিক তেনেদৰে আৰু এটা এক্সাম্পল দিছে হুৰ্ৰা, হুৰ্ৰা মানে কি বাহ বাহ, উই হেভ অন দ্য গেম, আমি গেমটো জিকিলোঁ। ইয়াতে তেনে কি গেমটো জিকিলে এতিয়া আমাৰ কি মনত খুব ভাল লাগে। চ' হুৰ্ৰা শব্দটো কি এটা ইণ্টাৰজেকশ্যন হয়। চ' আজি এইখিনিতে আমি শেষ কৰোঁ, আৰু পৰৱৰ্তী ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক এণ্ড শ্বেয়াৰ এণ্ড লাইক কৰিব। চ' থেংক ইউ।